এখন গাঁৱত এজন বুঢ়াই তেওঁ 4 পুতেকৰ সৈতে বাস কৰিছিল। বুঢ়াজন আছিল সহজ সৰল আৰু বৰ পৰিশ্ৰমী। আনহাতে বুঢ়াৰ পুতেক 4জন আছিল বুঢ়াৰ বিপৰীত চৰিত্ৰৰ। সিহঁতে দিনৰ দিনটো অ'ত-ত'ত বহি দিন কটায় আৰু বাপেকৰ পইচাৰে পেট প্ৰবৰ্তায়। এলেহুৱা পুতেকহঁতক লৈ বুঢ়া বৰ নিৰুপায়ত পৰিল। কোনো নীতি কথা নুশুনে, এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিয়ে। মুঠতে বুঢ়াই ল'ৰা 4জনক কোনো কামতে ব্যস্ত কৰাব নোৱাৰিলে। লাহে লাহে বুঢ়া আৰু বুঢ়া হৈ আহিল। তেওঁ লৰিব-চৰিব নোৱাৰা হ'ল। সেয়েহে বুঢ়াই 4জন ল'ৰাক মাতি আনি ক'লে, বোপাইহঁত, মোৰ মৃত্যু ওচৰ চাপিছে। মোৰ মৃত্যু হ'লে তহঁতি খাব পৰাকৈ মই পথাৰত ধন পুতি থৈছোঁ, তহঁতি খান্দি লবি। ইয়াৰ পিছত বুঢ়া মৃত্যু হ'ল। বুঢ়াৰ দহা সকাম কৰি ল'ৰাকেইটা ধন বিচাৰি পথাৰলৈ গ'ল। সিহঁতে এফালৰ পৰা ধন বিচাৰি মাটি খান্দি গ'ল যদিও ফুটা কৰি এটাও নাপালে। মাটিডোখৰ খান্দোতে শস্যৰ উপযোগী হোৱাৰ বাবে তেওঁলোকে তাত শস্য সিঁচি দিলে। কিছুদিনৰ পাছত পথাৰখন শস্যৰে ভৰি পৰিল। সেই শস্য বিক্ৰী কৰি সিহঁতে বহু ধন পালে। তেতিয়াহে সিহঁতে বুঢ়াৰ কথাৰ আচল অৰ্থ বুজি পালে। আৰু তেতিয়াৰ পৰা সিহঁতে হাতে কামে লাগি গৈছিল আৰু সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম হৈছিল। ভিডিঅ'টো যদি ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট কৰি দিব।